Dear students, মই শান্তনু স্যার আছিল দুটা কিন্তু ব্যৱহাৰ হল এটা yes এই ট্যাগলাইনটো হয় আজি আমি পঢ়িব গৈ আছো SN1 ৰিএকচন মেকানিজম so it is fine যে আছিল দুটা ব্যৱহাৰ হল এটা ইয়াৰ হয় আমি কিদৰে SN1 ৰিএকচন মেকানিজমটো বুজিব পাৰো ওকে আৰু ভিডিওটো লাষ্টত এটা ইন্টাৰেষ্টিং কোৱেশ্চন আনসাৰ ৰাউণ্ড আছে ভিডিওটো স্কিপ নকৰিবা লাষ্টলৈকে চোৱা আৰু কোৱেশ্চন কেইটা বুজিব ট্ৰাই কৰা hope you all will understand let's go Students, আজি আমি ডিসকাস কৰিব গৈ আছো SN1 reaction mechanism. Okay? SN1 reaction mechanism পঢ়াৰ আগতে SN1 মানে তাৰ ফুল মিনিং টু সোৱা নিউক্লিওফিলিক সাবস্টিটিউশন ইউনিমলিকুলাৰ ৰিএকচন. Okay? অৰ্থাৎ অসমীয়াত ক'লে কম এক আণৱিক নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া. মোস্ট ইম্পৰ্টেন্ট এটো ইউনিমলিকুলাৰ. ইয়াৰ আগৰ ভিডিওটোত যেটা আমি SN2 পঢ়িছিল হেতু আছিল তোমাৰ বাইমলিকুলাৰ. Okay? মেকানিজমটো পঢ়াৰ আগতে আকৌ এবাৰ এলকাইল হ্যালাইডৰ মই প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী ক্লাসিফিকেশনটো আকৌ এবাৰ কৈ দিছো চোৱা যেটো কাৰ্বনৰ লগত হেলোজেনটো থাকিব তাত যদি দুটা হাইড্ৰোজেন এটাচ থাকে হেতু কোৱা হয় 1 ডিগ্ৰী যেটো কাৰ্বনৰ লগত হেলোজেনটো থাকিব তাৰ লগত যদি কেৱল এটা হাইড্ৰোজেন থাকে হেতু কোৱা হয় 2 ডিগ্ৰী আৰু যেটো কাৰ্বনৰ লগত হেলোজেনটো এটাচ থাকিব তাত যদি কোনো ধৰণৰ হাইড্ৰোজেন প্ৰেজেন্ট নাথাকে হেতু কোৱা হয় 3 ডিগ্ৰী ওকে এতিয়া আমি আগৰ ভিডিওত অলৰেডি কৈছোৱে মই যে এই কাৰ্বন আৰু হেলোজেনৰ বান্ধনীডাল কি হয় পোলাৰ বন্ড বা ধ্ৰুৱীয় বান্ধনী এই কাৰণে এই হেলোজেন এটমটোৱে এই বান্ধনীডালৰ ইলেক্ট্ৰন বিলাক লৈ যাব লৈ গলে ই কেনেকুৱা সৃষ্টি হ'ব এনেকুৱা পজিটিভ হৈ যাব আৰু এফালে x কি হ'ব নেগেটিভ ওকে এই পোলাৰ বন্ড হোৱাৰ কাৰণে হেলোজেনটোৱে বন্ডডালৰ ইলেক্ট্ৰন বিলাক লৈ যাব ওকে মেকানিজমটো পঢ়াৰ আগতে ক্লাসিফিকেশনটো যিদৰে মই ক'লো এতিয়া আমি জানিব লাগিব কাৰ্বকেটায়নৰ ওপৰত অলপমান ওকে কাৰ্বকেটায়ন মানে যিবিলাক অৰ্গেনিক স্পেচিছ বা প্ৰজাতিত কাৰ্বনৰ ওচৰত এটা পজিটিভ চাৰ্জ থাকে আৰু কাৰ্বনৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান থাকে 6টা মন কৰা কেনেকৈ 6টা ভ্যালেন্স ইলেক্ট্ৰন ইয়াতে দুটা চাৰিটা 6টা আৰু লগতে এটা কি আছে পজিটিভ চাৰ্জ তেনেকুৱাবোৰ কোৱা হয় কাৰ্বকেটায়ন দ্যাট মিন্স কাৰ্বকেটায়নৰ ওচৰত ইলেক্ট্ৰন কমকে আছে ই যদি সুস্থিৰ হ'ব লগা হয় ইয়াৰ টেন্ডেন্সি কি থাকিব যে ই আনৰ পৰা ইলেক্ট্ৰন বিচাৰিব ওকে এতিয়া চোৱা ইয়াত যিবিলাক গ্ৰুপ এটাচ হৈ আছে এই কাৰ্বনটোৰ লগত যিকিটা গ্ৰুপ এটাচ হৈ আছে এটা হৈছে তোমাৰ এলকাইল গ্ৰুপ আৰু সেই এলকাইল গ্ৰুপবিলাক হৈছে ইলেক্ট্ৰন ডোনেটিং অৰ্থাৎ ইলেক্ট্ৰন ডোনেট কৰিব পাৰে এটা ইয়াত ইলেক্ট্ৰন কমকে আছে ইয়াত তিনটা এলকাইল গ্ৰুপ আছে মানে ইয়াৰ ষ্টেবিলিটি কি হ'ব এবাৰ বেছি হ'ব নেক্সট কি হ'ব 2 ডিগ্ৰী নেক্সট কি হ'ব 1 ডিগ্ৰী দ্যাট মিন্স কাৰ্বকেটায়নৰ ষ্টেবিলিটি আটাইতকৈ ক'ত বেছি হয় 3 ডিগ্ৰী নেক্সট 2 ডিগ্ৰী আৰু নেক্সট 1 ডিগ্ৰী মোস্ট ইম্পৰ্টেন্ট এই ষ্টেবিলিটি ট্ৰেন্ডটো চাই লোৱা এতিয়া আমি মেকানিজমটো ডিসকাস কৰো আহা ওকে the mechanismটোৰ ক্ষেত্ৰত যাওঁতে এটা বস্তু চাবা it takes place in two step দুটা ষ্টেপত সংঘটিত হয় গটেই SN1 ৰিএকচন মেকানিজমটো তোমাৰ দুটা ষ্টেপত সংঘটিত হয় ওকে নাম্বাৰ 1 step to চোৱা formation of stable carbocation এটো আটাইতকৈ মেইন স্টেপ formation of stable carbocation এতিয়া চোৱা মই এই কাৰণে এটা ধৰি লোৱা 3 ডিগ্ৰী এটা এলকাইল হ্যালাইড মই কনসিডাৰ কৰিলো 3 ডিগ্ৰী এলকাইল হ্যালাইড এটা মই কনসিডাৰ কৰিছো ওকে এই 3 ডিগ্ৰী এলকাইল হ্যালাইডৰ অলৰেডি তোমালোকে গম পালা যে কি হ'ব এই কাৰ্বন হেলোজেন বান্ধনীডাল যেটো পোলাৰ বন্ড সেই কাৰণে কি হ'ব ইয়াৰ পৰা হেলোজেনটো আঁতৰি যাব এটো এটা ৰিভাৰ্সিবল ষ্টেপ ওকে এটো ইয়াৰ পৰা এই যদি হেলোজেনটো যদি আঁতৰি যায় যেটো আমি আকৌ এবাৰ ক'ব পাৰো এটো কি গ্ৰুপ বুলি ক'ব পাৰো লিভিং গ্ৰুপ অৰ্থাৎ এই X বা লিভিং গ্ৰুপটো যদি আঁতৰি যায় ইয়াত এটা কি সৃষ্টি হ'ব তোমাৰ কাৰ্বকেটায়ন সৃষ্টি হ'ব X নেগেটিভ আৰু এই ষ্টেপটো হৈছে তোমাৰ স্লো ষ্টেপ অৰ্থাৎ এই ষ্টেপটো তোমাৰ কি হ'ব পাৰে বিক্ৰিয়াটোৰ ৰেট বা বিক্ৰিয়াটোৰ হাৰ নিৰ্ণয় কৰিব পাৰে নেক্সট চাওঁ এটা কাৰ্বকেটায়ন সৃষ্টি হ'ল নেক্সট এবাৰ চাম আমি
নেক্সট চাওঁচোন নেক্সট থাকিব যিটো কাৰ্বকেটাইন সৃষ্টি হ'ল তাত কি হ'ব এবাৰ নিউক্লিঅফিলিক এটাক হ'ব নিউক্লিঅফিলিক এটাক এবাৰ নিউক্লিঅফাইলটোৱে এই কাৰ্বকেটাইনটোক এটাক কৰিব নিউক্লিঅফাইলটো ক'ৰ পৰা পাম আমি এটা কি কৰিম এটা সলভেন্ট ইউজ কৰিম হয় নহয় এই সলভেন্টটোৰ পৰা আমি নিউক্লিঅফাইলটো পাম এতিয়া চাবা এই যিটো কাৰ্বকেটাইন সৃষ্টি হ'ল এই কাৰ্বকেটাইনটো ষ্টেবল কাৰ্বকেটাইন কাৰণ এইটো কিমান ডিগ্ৰী হৈ আছে তো 3 ডিগ্ৰী হৈ আছে হয় না এইটো কাৰণে ষ্টেবল হৈ আছে এবাৰ এটা কি কৰিব এটা নিউক্লিঅফাইলে তোমাৰ এটাক কৰিব নিউক্লিঅফাইল এটাক কৰাৰ লগে লগে ইয়াতে কি হ'ব তোমাৰ এই কন্ডিশনটো সৃষ্টি হয় এটা প্ৰডাক্ট সৃষ্টি হয় ইয়াতে এটা বস্তু মন কৰা ইয়াতে যদিও দুটা ষ্টেপত ৰিয়েকচনটো হৈছে এই ষ্টেপটো হে না নাম্বাৰ 1 ষ্টেপটো হে তোমাৰ স্লো ষ্টেপ আৰু স্লো ষ্টেপ বিলাকে কি কৰিব পাৰে ৰেট ডিটাৰমাইন কৰিব পাৰে এতিয়া চোৱাচোন এই নাম্বাৰ 1 ষ্টেপটোত নিউক্লিঅফাইলটো ইয়াত প্ৰেজেন্ট আছে জানো নাই সেইকাৰণে যেতিয়া এই ৰিয়েকচনটোৰ এটা ৰেটটো ডিটাৰমাইন কৰিব বিচাৰিবা ৰেটটো ডিটাৰমাইন কৰোঁতে কি হ'ব অনলি ৰিয়েক্টেণ্টটোহে প্ৰেজেন্ট আছে ইয়াতে ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেচনৰ ওপৰতে ডিপেন্ড কৰে নিউক্লিঅফাইলৰ কনচেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড নকৰে আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হয় তোমাৰ ইউনিমলিকুলাৰ ৰিয়েকচন বুলি কোৱা হয় আৰু এটা কথা মন কৰা ইয়াতে প্ৰডাক্টৰ ষ্ট্ৰাকচাৰটো কি আছে সেম আছে সেইকাৰণে এইটো কোৱা হয় তোমাৰ ৰিটেনচন অফ configuration retention retention of configuration okay অৰ্থাৎ ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ ষ্ট্ৰাকচাৰ কোনো হাল হলনি হোৱা নাই কিন্তু SN2 ৰিয়েকচনত কি আছিল ইনভাৰ্সন অফ কনফিগুৰেশন হৈ গৈছিল okay নেক্সট আমি নেক্সট পেজলৈ যোৱাৰ আগতে মই আকৌ এবাৰ ইয়াত কৈ দিছো না SN1 যিটো ৰিয়েকচন এটা দুটা ষ্টেপত হয় তাৰ আটাইতকৈ মেইন ফাৰ্স্ট ষ্টেপটো হৈছে ফৰ্মেশন অফ ষ্টেবল কাৰ্বকেটাইন তে কাৰ্বকেটাইন কেনেকৈ সৃষ্টি হয় আমি গম পালো যে হেলোজেন বা লিভিং গ্ৰুপটো আঁতৰি যাব কাৰ্বকেটাইন সৃষ্টি হৈছে 3 ডিগ্ৰী টু ষ্টেবল সেই ষ্টেবল কাৰ্বকেটাইনটোৰ এটা নিউক্লিঅফাইলে এটাক কৰিব আৰু নিউক্লিঅফাইলে এটাক কৰাৰ পাছত প্ৰডাক্টৰ ষ্ট্ৰাকচাৰটো ৰিটেনচন থাকিব মানে সেম ষ্ট্ৰাকচাৰ থাকিব আৰু ৰেটটো ডিটাৰমাইন কৰিবলৈ অনলি এই ফাৰ্স্ট ষ্টেপটোহে প্ৰয়োজন হয় অৰ্থাৎ ৰেটটো সেইকাৰণে অনলি ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰে সেইকাৰণে এইটো কি বুলি কৈছো মই ইউনিমলিকুলাৰ বুলি আমি উল্লেখ কৰিছো ওকে নেক্সট এতিয়া আমি ফেক্টৰছ বিলাক চাওঁ ষ্টুডেন্টস যেতিয়া আমি থ্ৰুতে SN1 ৰিয়েকচনটো কেনেকুৱা হয় আমি চাওঁ SN1 ৰিয়েকচনটো টেক্স প্লেস ইন টু ষ্টেপ অলৰেডি আমি কৈছো মই এইটো কথা ৰেট অফ দ্য ৰিয়েকচন ডিপেন্ডছ অন অনলি ওৱান ষ্টেপ মই আমি থাম্বনেইলটো যেটি কথা ইউজ কৰিছো যে আছিল দুটা কিন্তু ব্যৱহাৰ হ'ল এটা মানে এটো কি হয় যে ফৰ্মেশন অফ ষ্টেবল কাৰ্বকেটাইন সেইকাৰণে ৰেটটো অনলি ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেচনৰ ওপৰত ডিপেন্ডেন্ট সেইকাৰণে এটো কি হয় ইউনিমলিকুলাৰ নেক্সট হৈছে তোমাৰ ৰিটেনচন অফ কনফিগুৰেশন মই বাৰে বাৰে কৈছো যে ইয়াতে কি নাই হোৱা তোমাৰ ষ্ট্ৰাকচাৰ ৰিয়েক্টেন্টৰ প্ৰডাক্টৰ ষ্ট্ৰাকচাৰ কোনো হলনি হোৱা নাই ওকে এটা যদি চাও মই ইনক্ৰিজিং অৰ্ডাৰ অফ ৰেট অফ SN1 ৰিয়েকচন অলৰেডি মই কলো যে ৰেটটো ফাৰ্স্ট ষ্টেপটোৰ ওপৰত ডিপেন্ড কৰে যেটো হৈছে ফৰ্মেশন অফ ষ্টেবল কাৰ্বকেটাইন আৰু কাৰ্বকেটাইন আটাইতকৈ ক'ত বেছি হয় 3 ডিগ্ৰী এলকাইল হ্যালাইডটো যে থাকে তাত কি হ'ব কাৰ্বকেটাইনটো বেছি ষ্টেবল হ'ব দ্যাট মিন্স that ৰিয়েকচনৰ ৰেটটো ফাৰ্স্ট হ'ব তাতকৈ লেছ কি হ'ব তোমাৰ 1 ডিগ্ৰী ওকে ইম্পৰ্টেন্ট টু নেক্সট চাওঁ এবাৰ আমি ফেক্টৰছ এফেক্টিং ৰেট অফ SN1 ৰিয়েকচন ওকে তেমা কি ফেক্টৰে আমাক এফেক্ট কৰে চোৱা ফেক্টৰ বিলাক চাওঁ সো ফাৰ্স্ট ফেক্টৰ হৈছে ষ্টেবিলিটি অফ কাৰ্বকেটাইন এটো আমি অলৰেডি ডিসকাস কৰিছো যে এটো কি হয় ইনক্ৰিজিং ৰেট 3 ডিগ্ৰী তাতকৈ বেছি হয় নেক্সট ইফেক্ট অফ সলভেন্ট কেনেকুৱা সলভেন্টত পোলাৰ প্ৰতীক সলভেন্ট অৰ্থাৎ পোলাৰ মানে ধ্ৰুৱীয় প্ৰতীক মানে হৈছে প্ৰটনযুক্ত অৰ্থাৎ ওৱাটাৰ এলকহল আৰু মই মিথানলৰ এক্সাম্পল দিছো এনেকুৱা বিলাক সলভেন্ট থাকিলে SN1 ৰিয়েকচনৰ ৰেটটো ফাষ্ট হয় নেক্সট হৈছে তোমাৰ ইফেক্ট অফ লিভিং গ্ৰুপ এটো জাস্ট লাইক SN2 ৰিয়েকচনৰ নিচিনাই যে যিমানেই হেলোজেন এটমটোৰ সাইজ বেছি হ'ব হিমানেই হি সহজে কি হৈ যাব হি মানে এলকাইল হ্যালাইডটোৰ পৰা আঁতৰি যাব পাৰিব আৰু সেই কাৰণে ৰেটটো আটাইতকৈ যদি আয়োডিন থাকে মানে এলকাইল যদি আয়োডাইড হৈ থাকে
তাৰ ৰেটটো ফাৰ্ষ্ট হ'ব আৰু এলকাইল ফ্লোৰাইড হৈ থাকিলে ৰেটটো কম হ'ব তাৰ কাৰণে লিখিছে উইক বেস অফ ষ্ট্ৰং এসিড দ্যাট ইজ ষ্টেবল আয়ন ওকে তোমালোকে জেনাৰেলি সাইজ হিচাপে মনত ৰাখিব পাৰা ওকে সাইজ হিচাপে মনত ৰাখিব পাৰা তে নেক্সট চাওঁ নেক্সট আমাৰ ইম্পৰ্টেন্ট এটা টপিক it is a question answer round okay the most interesting round question answer round to saw so question answer round or first question to saw which of the following can show faster SN1 reaction tolor kuntu take basic fast SN1 reaction dekhabo answer ko paribane I give you 10 seconds 1 2 3 4 5 6 7 8 9 10 so answer is Q yes answer is A কিয় হৈছে কাৰণ এটো কিমান ডিগ্ৰী কাৰ্বকেটন আছে ইয়াৰ পৰা কাৰ্বটো 3 ডিগ্ৰী হৈ আছে আৰু এটো কিমান ডিগ্ৰী হৈ আছে এটো 2 ডিগ্ৰী ওকে সো আমি যদি কাৰ্বকেটন চাও 3 ডিগ্ৰী কাৰ্বকেটনৰ ষ্টেবিলিটি কি হ'ব তোমাৰ বেছি হ'ব সো আমাৰ আনসাৰ হ'ব A নেক্সট কোৱেশ্চন টো হৈছে arrange the following in the increasing order of rate of SN1 reaction okay so SN1 reaction rate to report আমি হজাব লাগে ইয়াত আমাৰ ৰিঅ্যাকশন কি আছে চাওচোন মই কোৱেশ্চনত কি দিছো যে এই গেটৰ ভিতৰত আটকে ফাৰ্স্ট SN1 reaction কোনে দেখাব ওকে ইয়াৰ আনসাৰটোৰ কাৰণে মই তোমাক দিছো 10 সেকেন্ড 1 2 3 4 5 6 7 8 9 10 অকণ ভাবিব লগা হৈছে না সো মই কৈ দিছো সবটো কি হয় ইয়াৰ যেটো কাৰ্বকেটায়ন বা এই যেটো গ্ৰুপ এই গ্ৰুপটো আছে এটা বেনজাইলিক গ্ৰুপ বেনজাইলিক এই কাৰ্বনটো বা এই অ্যালকাইলটো আছে বেনজাইলিক এটো জাস্ট সিম্পলি কিমান ডিগ্ৰী হৈ আছে 2 ডিগ্ৰী এটো কিমান ডিগ্ৰী হৈ আছে 3 ডিগ্ৰী আৰু ইয়াতে চোৱাচোন ইয়াতে এটা কি লাগি আছে ষ্ট্ৰং ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ লাগি আছে মানে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ যি ইলেক্ট্ৰন টানি নিব পাৰে ওকে সো যিবিলাকে মোৰ SN2 ৰিঅ্যাকশনটো চোৱা নাই ওপৰ লিংকটোত চাই লবা তাত এই কথাগুলো ডেসক্ৰাইব কৰা আছে সো আটাইতকৈ যদি ষ্টেবিলিটি বেছি হয় বেনজাইলিক গ্ৰুপৰ ষ্টেবিলিটি বেছি হ'ব দ্যাট মিন্স A নেক্সট হ'ব তোমাৰ কি হ'ব C কাৰণ C টো কিমান ডিগ্ৰী আছে 3 ডিগ্ৰী নেক্সট হ'ব তোমাৰ B আৰু শেষত হ'ব তোমাৰ D this is the increasing rate of SN1 reaction for these molecules এটোকে বেছি হৈছে কাৰণ এটো বেনজাইলিক হৈ আছে এখানটা ষ্টেবিলিটি বেছি হ'ব কাৰ্বকেটায়নৰ নেক্সট 3 ডিগ্ৰী কাৰ্বকেটায়ন নেক্সট 2 ডিগ্ৰী আৰু নেক্সট হৈছে তোমাৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ প্ৰেজেন্ট আছে ওকে থ্যাংক ইউ ইয়াৰ শেষ কৰাৰ আগতে মই আৰু এটা কথা কওঁ তোমালোকে মোক এটা বস্তু কমেন্ট বক্সত জনাবচোন ইফেক্ট অফ টেম্পাৰেচাৰ on SN1 reaction effect of temperature কেনেকুৱা হ'ব মোক জনাবা নেক্সট ভিডিওত আমি ইয়াৰ ওপৰত ডিসকাস কৰিম থ্যাংক ইউ